এইকেইদিন ঠাণ্ডাটো ইমানেই বেছি দিছে যে ৰাতিপুৱা একেবাৰে উঠিব মন নাযায়। বাটৰলৈ ওলাই গৈ অলপ খোজকাঢ়িম বুলি ভাবিলেও কুঁৱলীটো যিহে বৰফৰ নিচিনা পৰিবলৈ লৈছে, সন্মুখৰ ফালে গাড়ী আহিছে নে মানুহ আহিছে ধৰিবই নোৱাৰি। আজিৰ পৰা ভাবিছোঁ মই মিনি ভ্লগ ষ্টাৰ্ট কৰিম। মানে এসপ্তাহৰ কাৰণে মই নিজকে চেলেঞ্জ কৰিছোঁ যে মই আজিৰ পৰা সদায় মিনি ভ্লগ দিম। এইটো চেলেঞ্জ বাছি লোৱাৰ এটাই মূল কাৰণ, মই এলেহুৱা। সেইটো কাৰণে ভাবিছোঁ আজিৰ পৰা মিনি ভ্লগ ষ্টাৰ্ট কৰিম। এইটো হৈছে মোৰ ফাৰ্ষ্ট মিনি ভ্লগ। মানে আজিৰ পৰা মই সদায় মিনি ভ্লগ দিম, মানে এসপ্তাহৰ কাৰণে চেলেঞ্জ কৰিছোঁ। ৰাতিপুৱা প্ৰথমতে উঠি বিচনাখন ঠিক কৰি লৈছোঁ, অলপ এক্সাৰচাইজ কৰিলোঁ, তাৰ পাছতে ধুনীয়াকৈ দৰ্জাখন খুলি অলপ এঙা মাৰি ল'লোঁ। তাৰ পাছতে মই আহি গ'লোঁ দাঁত ব্ৰাছ কৰিবৰ কাৰণে। দাঁতকেইটা ব্ৰাছ কৰাৰ আগতে মই সদায় এনেকৈ পানী দিওঁ। গৰম দিনকেইটাতো দিওঁৱে, ঠাণ্ডা দিনতো দিওঁ, কাৰণ প্ৰথম মটৰটো চলোৱাৰ পাছত যিহে ঠাণ্ডা পানী ওলায়, সেইটো কাৰণে দাঁত ব্ৰাছ কৰাৰ পাছত আকৌ ঘৰটো ধুনীয়াকৈ ঝাৰু দি ল'লোঁ। ঝাৰু দি লোৱাৰ পাছত কাপোৰ চিলাব লগা আছিলে, কাপোৰ ধুনীয়াকৈ চিলাই ল'লোঁ। আৰু এটা কথা, আপোনালোকৰ ছাইডে আপোনালোকে যদি কাপোৰ চিলাই বেলেগত, এযোৰ চাদৰ মেখেলাত চিলালে আপোনালোকে কিমান পইচা দিয়ে সেইটো মোক ক'বচোন। আমাৰ এইটো ছাইডে বেলেগ হ'ব পাৰে, আপোনালোকৰ পৰা জানিব বিচাৰোঁ। আৰু এয়া দহিও গাঁঠি ল'লোঁ। দহি গঁঠাৰ পাছত মোৰ বেলেগ কাম নাথাকে, এয়া কাম থাকে, মানে কাপোৰ চিলোৱা, দহি গাঁঠা আৰু কাষ্টমাৰক দিয়া, পইচা লোৱা, মোৰ সেইটোৱে কাম, বেলেগ কাম নাথাকে। আৰু এটা কথা, মোৰ যদি এইটো মিনি ভ্লগ আপোনালোকে পাইছে, তেতিয়াহ'লে মোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লাইক কমেণ্টো কৰি দিব। আপোনালোকৰ মাজলৈ আৰু ভাল ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। এসপ্তাহৰ কাৰণে মই চেলেঞ্জ কৰিছোঁ। আজিলৈ আহিছোঁ।